নমস্কাৰ। আজি আকৌ এটি গামোচা সৰু গামোচাৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। সেউজীয়া পাৰীৰ গামোচা বৈ আছিলে যে, এইখন একদম চিম্পলকৈ দিয়া হৈছে। চাওক, ইয়াতে বিশেষ একো নাই, কিন্তু এইখন চাওক, এইখন বিৰাটেই ধুনীয়া হৈছে। এইখন জাপি দিয়া হৈছে, জাপি ফুল তুলিছে। চাওকচোন কেনেকুৱা লাগিছে, কমেণ্টত জনাবচোন। এইখনৰ যদি গ্ৰাফটো লাগে তেতিয়াহ'লে জনাব মোক কমেণ্টত। গ্ৰাফটো আছে, লগত দিব পাৰিম। এইখনৰ শ্বৰ্টছো মই দিছিলোঁ, তাতে গ্ৰাফটো আছে অৱশ্যে। তাৰ পৰাও কোনোবাই লাগিলে স্ক্ৰীনশ্বট কৰি ল'ব পাৰিব। এইফালে সৰু সৰু একেধৰণৰেই জাপি ফুল দি দিয়া হৈছে। ইয়াতে এটা দিলে সৰু হয় কাৰণে দুটা দুটা লাইন দি দিছে। মাজত এনেই সৰু সৰু এনেকুৱাকৈ চিম্পল ফুল দি দিছে। এইকেইটা বুটা বুলি কয়। এইখন শৰাইৰ ডিজাইনটো আগতে দিছিলোঁ, আকৌ এবাৰ দি দিছোঁ। মানে শৰাইৰ ডিজাইন 3-4টামান কৰা হৈছে। এইটোৱে আৰু আগৰটোৱে চিম্পল। এইখনৰো যদি গ্ৰাফ লাগে তেতিয়াহ'লে আছে, দিব পাৰিম। ঠিক আছে, ধন্যবাদ। আৰু বেলেগ যদি কিবা ডিজাইন আছে আপোনালোকে মোক দিব। বৰ্তমানলৈ ইমানখিনিয়ে, ধন্যবাদ।